গৈ আছোঁ আমি গোগামুখলৈ। অনুভৱটো কেনে? অনুভৱ মাৰবা বাকীবিলাক চব তলত, মই ওপৰত আহি পালোঁ লখিমপুৰ ৰেলৱে ষ্টেচন। বাহিৰত আপোনালোকে দেখিব আৰু আমাৰ অসমতো আছে এনেকুৱা ঠাই। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এনাডাৰ ব্লগ। আৰু আজি গৈ আছোঁ আমি গোগামুখলৈ আৰু নতুন এটা যাত্ৰা। আমি এপ্ৰিল না মাৰ্চত গৈছিলোঁ আৰু এইবাৰ নতুনকৈ আৰু ট্ৰিপ হিচাপত ল'লোঁ। তো আজি কোন কোন যাব চাওক। কিয় যাম সেইটো নেক্সট ভিডিঅ'ত দেখা পাব। কিন্তু আমাৰ এইফালে খুৰা আছে ৰেডি হৈ, খুৰাইও ফুল্লি ৰেডি। কেনে পিছত আজি অনুভৱ কেনেকুৱা অনুভৱ? এই সুধিব লাগে। অনুভৱটো কেনে? অনুভৱ মাৰ আমি একেবাৰে সৰহৰ পৰা গোগামুখৰ যাত্ৰা গোটেইখিনি আপোনালোকক দেখাম। মোৰ লগত এতিয়া আছে এইফালে আমাৰ খুৰীমাহঁত আছে। তো কেনে পিছত আজি বহুত ভাল লাগিছে গোগামুখলৈকে যাত্ৰা আৰু এইফালে আমাৰ মাহী আছে, অজন্তা মাহী, সুদূৰ ৰাজস্থানৰ পৰা আহিছে। চব মিছা নহয়, একদম ৰিয়েল। আৰু চব ৰাজস্থানৰ পৰা আহিছে। মাহী কালি আহি পাইছে না? কালি আহি পাইছে। তো মাহী কেনেকুৱা আজি? বঢ়িয়া লাগিছে। আৰু এইফালে আমাৰ অনুপল আছো, মই দ্বিতীয়বাৰৰ বাবে একেলগে আমাৰ লগত মিচিং হৈ আছে। আমাৰ হিমন মিচিং হৈ আছে, পূজা আৰু আমি ট্ৰেইনত উঠিলোঁ আৰু এতিয়া মানে যাত্ৰা আৰম্ভ কৰিলোঁ আৰু ট্ৰেইনৰ পৰা। আৰু এইফালে গোটেইবিলাক গৈছে আৰু গোটেইখিনি আৰু আগতো আছে। ত' আমি 11-12জনমান আছোঁ টোটেল। বাকী এতিয়া গৈ আছোঁ, আপোনালোকে চাই থাকক একেবাৰে শেষলৈকে। দাদা আৰু গৈ আছোঁ এইফালে বহি একেলগে। ত' কৈঠালকুছিত ট্ৰেইনখন ৰখিল। ত' ইয়াৰ পৰা মানে আমি ৰঙিয়ালৈকে যাম, তাৰ পৰা বেলেগ ট্ৰেইন হ'ব। গতিকে একেবাৰে মজা লাগি আছে এতিয়া গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। আৰু কেনে হৈছিল আমি পালোঁ ৰঙিয়া ৰেলৱে ষ্টেচন জংচন হয়। আমি এতিয়া মানে ইয়াত ৰৈ আছোঁ আৰু বৰ্তমান আমি আহিলোঁ ট্ৰেইনত আৰু ইয়াৰ পৰা এতিয়া গোগামুখলৈ যাত্ৰা কৰিম। এইফালে খুৰীমা, এইফালে দাদা, বাকী গোটেইবিলাক আছে আৰু এইফালে ভাইটি আছে। চ' গাইছ, বৰ্তমান একেবাৰে ট্ৰেইনত মানে সোমাই যাই আছোঁ আৰু মানে পুৱাও বহুত সোনকালে উঠিলোঁ। ৰাতি ঘুমটি হোৱা নাই যদিও অলপ ৰেষ্ট লৈছোঁ এনেদৰে। আৰু বাকীবিলাক চব তলত, মই ওপৰত। এটা আল্টিমেট ফিল বুলি ক'ব লাগিব। এনেকুৱা ফিলবিলাক আচলতে নাপায়। বৰ্তমান আমি মাছবাট এৰালোঁ, কিন্তু মাছবাট এৰালোঁ মানে সাংঘাতিক গৰমত কৰিব লাগিব। ফেনে কাম কৰা নাই, ফেন আছে যদিও মানে কাম কৰা নাই, ইমান মানে গৰম। এইফালে অনুপল আমাৰ খোৱাত ব্যস্ত, এইফালে দাদাই কুমটি মাৰি আছে, একদম সাংঘাতিক কুমটি মাৰিছে, দেখছে গাইছ। এয়াই আৰু ট্ৰেইনৰ ভিউ। বৰ্তমান আমি পালোঁ ৰঙাপাৰা আৰু ইয়াত কিছু সময় চাগে ৰ'ব, মানে ক্ৰচিং আছে। অৰুণাচলৰ পাহাৰ বৰ্ডাৰ আৰু চ' গাইছ, বৰ্তমান আমি মানে পাইছোঁ আৰু এই গহপুৰ পাম আৰু এইফালে যি মানে পাহাৰ দেখুৱাইছিলোঁ আগৰ ক্লিপটোত। চ' সেয়া হৈছে অসম অৰুণাচল সীমান্ত বুলি ক'ব লাগিব সেইখিনি। চ' বৰ্ডাৰ হয়। চ' পাহাৰখনেই আৰু এইফালেৰে যদি আহে আপোনালোকক দেখাব। চ' গাইছ, যিমান মানে ভিতৰত বহিলেও এই খিৰিকীৰ ঘূৰিৰ যিটো মানে ভিউ ওচৰত বহি, সেইটো সঁচাকৈ বেলেগ একেবাৰে। এইবাবে মানে অলপ টাইমৰ কাৰণে হ'লেও খিৰিকীৰ এই ভিউটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে একেবাৰে এইফালে পাহাৰ আছে, এয়াই আৰু অৰুণাচল। চ' গাইছ, ফাইনেলি আমি আহি পালোঁ লখিমপুৰ ৰেলৱে ষ্টেচন। এতিয়া আমাৰ ডেষ্টিনেশ্যন আছে গোগামুখ। চ' অলপ আগুৱাই যাব লাগিব আৰু ভিউ চাওক, একেবাৰে আল্টিমেট। আগৰ এটা যি ভিডিঅ' বনাইছিলোঁ, মাৰ্চত নেকি আহিছিলোঁ, তাতো কৈছিলোঁ, এইবাৰো কৈছোঁ, এনেকুৱা ঠাই সঁচাই একেবাৰে দেখিবলৈ নাপায়। চাওক না গাইছ, বাহিৰত আপোনালোকে দেখিব আৰু আমাৰ অসমতো আছে এনেকুৱা ঠাই, একেবাৰে আল্টিমেট।
গাইছ চাওক চাহ তুলি আছে চাহপাত তুলি আছে এই চাহপাত তুলি আহিছে পানী একেবাৰে বাঢ়ি আছে এই গছ উঠি আহিছে ফাইনেলি গোগামুখ আহি পালোঁ মেইন ডেষ্টিনেশ্যন আৰু A few moments later. চ' ফ্ৰেণ্ডছ বৰ্তমান মানে ঘৰত আহিলোঁ আৰু দেৰিয়ে হ'ল বাকী ফ্ৰেছ চেছ হৈ ল'লোঁ আৰু অহাকালি বিয়া আছে গোটেইখিনি আপোনালোকক দেখাম একেবাৰে ধামাকা হ'ব আৰু এইফালে চাওক প্ৰিয়জনক নমস্কাৰ দিছে এইফালে আমাৰ মেগী আছে আগতে দেখিছিল এইবাৰো মেগীৰ লগত ধামাকা হ'ব অলপ মেগী দে মৰমতে মেগী মাতো এনে নামটো কি আছিল কৈ দিয়া কৃষ্ণা তালুকদাৰ চ' আজিৰ এই ভিডিঅ'টো এতিয়াই সামৰোঁ আৰু নতুন এটা ভিডিঅ'ত চ' বিয়াৰ একেবাৰে অনুষ্ঠানটো বেলেগ ধৰণে দেখুৱাম গতিকে আজিৰ ভিডিঅ'টো সামৰোঁ বাকী নতুন এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই